फैगासिनो दं लोगोफोर UPPL BJP बोलो আমি স্টার্ট করো গাড়ীবিলাক নানিব প্ৰচেছনত গাড়ীবিলাক পিছত ৰাখিব গাড়ীবিলাক কাইণ্ডলি লৈ যাওক এই বগা গাড়ীখন দিব
जिंदाबाद जयंत बसुमतारी जिंदाबाद ट्रैक्टर छवित भोट दियक ट्रैक्टर छवित भोट दियक ट्रैक्टर छवित भोट दियक एनडीए जिंदाबाद एनडीए जिंदाबाद भारत माता की भारत माता की भारत माता की খ্ৰীষ্টিয়ান কাকো কোৱা নাই গুৱাহাটীত যেনেকে ইলেকশ্যন হৈছে কোকৰাঝাৰতো তেনেকে ইলেকশ্যন হৈছে নলবাৰী বৰপেটাত যেনেকে ইলেকশ্যন হৈছে কোকৰাঝাৰত তেনেকৈ ইলেকশ্যন হৈছে আজি আপোনালোকে কওক শান্তিৰ বাদে আমাক কি লাগে আজি যদি আমাৰ নিজৰ জীৱনটো সুৰক্ষিত থাকে মোৰ লৰা ছোৱালী যদি স্কুলত যাব পাৰে মোৰ স্বামী যদি দোকানখন খুলিব পাৰে আৰু কোনেও যদি বন্দুক লৈ দিগদাৰি নকৰে তাতকৈ আমাক কি লাগে আজি কিছুমান মানুহ আছে তেওঁলোকক বহুত কিবা কিবি লাগে ৰাতিৰ ভিতৰতে তেওঁলোকক বহুত কিবা কিবি লাগে কিন্তু তেওঁলোকে পাহৰি যায় যে আমি কোনখন পৃথিৱীত আছিলো আন্ধাৰৰ পৃথিৱীত আমি আছিলো কোকৰাঝাৰত মই 2001 চনৰ পৰা মন্ত্ৰী মই কেতিয়া আহিছিলো কোকৰাঝাৰত যেতিয়া বোমা ফুটে গুলি ফুটে তেতিয়া মানুহক খবৰ লবৰ কাৰণে কোকৰাঝাৰ আহিছিলো কেবিনেট মিটিং কোকৰাঝাৰত হ'ব সেই কথা কোনেও ভাবাই নাছিল আজি মই আপোনালোকক কৈছো যে পূজা মই কোকৰাঝাৰত খাব আহিম চাব আহিম এই কথা কোনোবা মুখ্যমন্ত্ৰী আহিছে নেকি আপোনালোকে কেনেকেনো পূজা পাতে কেনেকেনো থাকিছে কোনেওতো খবৰেই লোৱা নাছিল জীৱনটো যেনে তেনে বুকুত বান্ধি আপোনালোকে জীৱন যাপন কৰিছিলে আজি মোদীজী আৰু অমিত শাহৰ কাৰণে এতিয়া বিটিআৰত
বন্দুক দেখাই কোনেও ভোট নোখোজে নমস্কাৰ কৰি ভোট খোজে হয়নে নহয় আজি আমি আপোনালোকক নমস্কাৰ কৰি ভোট খুজিছো জয়ন্ত বসুমতাৰীয়ে নমস্কাৰ কৰি ভোট খুজিছে আৰু নাঙল পাৰ্টিয়েও নমস্কাৰ কৰি ভোট খুজিছে কাৰো সাহস নাই এতিয়া বন্দুক দেখাই ভোট খুজিবৰ কাৰণে বন্দুকৰ ৰাজনীতি আমি শেষ কৰিলো এতিয়া মানুহৰ লগত মানুহক আমি ওচৰ চপাই অনাৰ ৰাজনীতি কৰিছো আমাৰ ইয়াত কিছুমান মানুহ আছে বোলে মাটিও খোজ চাকৰিও খোজ ব্যৱসায়ও খোজ সব খোজ যাতে আৰু এবাৰ কাজিয়া লাগে কোনেও এইটো বুজি নাপায় যে বড়োলেণ্ডত মানুহৰ বুকুত বহুত ঘাঁ আছে লাহে লাহে মলম দিব লাগিব কোনো মানুহে বুজি নাপায় আমাৰ জীৱনত কিমান ঘাঁ আছে এই ঘাঁবিলাকত মলম আমি লাহে 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 লগাব লাগিব আৰু যোৱা 3 বছৰত মানুহৰ ঘাঁৰ ওপৰত মলম লগোৱা কাম মই লাহে 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 আজি কৰি আছো আজি আপোনালোকে চাওক সকলো মানুহে এতিয়া বিটিআৰত অধিকাৰ বিচাৰে কিয় অধিকাৰ বিচাৰে সকলোৱে দেখি আছে যে হিমন্ত বিশ্ব শৰ্মা মোদী আছে গণ্ডগোল নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীক যদি দুৰ্বল কৰি দিয়ে আমি কেতিয়াবা অধিকাৰ পাম নেকি আকৌ বন্দুকৰ ৰাজনীতি ঘূৰি নাহিব নেকি আজি সময় হৈছে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰা যাতে আমি আমাৰ অন্তৰৰ ঘাঁবিলাকত আমি মলম লগাব পাৰো বড়োলেণ্ডক অসম ভূমিৰ লগত জড়িত কৰিব পাৰো বড়ো আৰু অসমীয়াৰ মাজত আমি সম্পৰ্ক সুদৃঢ় কৰিব পাৰো অসমীয়া আৰু বঙালীৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব পাৰো আদিবাসী আৰু বড়োৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব পাৰো হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ মাজত সমন্বয়ৰ এটা নতুন শাখা আমি নিৰ্মাণ কৰিব খুজিছো শ্ৰদ্ধা ৰাইজ মোদীজী প্ৰধানমন্ত্ৰী হ'ব কিন্তু বড়োলেণ্ডৰ ৰাইজৰ সময় হৈছে মোদীজীক কৃতজ্ঞতা জনোৱা ইলেকশ্যনত মোদীজী 400 সিট পাই জিকিব কিন্তু কোকৰাঝাৰৰ ৰাইজে মোদীজীক কৃতজ্ঞতা জনাব লাগিব যে ৰাতি 11-12টালৈ এতিয়া আমি দোকান খোলা ৰাখিব পাৰো আজি দুৰ্গা পূজা ৰাতি 2-3টালৈকে আমি ঢাকৰ ঢোলৰ মাত শুনিব পাৰো এইখন বড়োলেণ্ড আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিলে শ্ৰদ্ধা ৰাইজ ইলেকশ্যন এইটো ইলেকশ্যন নহয় এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বিনাৰ টান প্ৰত্যেকটো ইলেকশ্যন কোনোবাই কিবা কব ভোট দিয়া নহয় ইলেকশ্যনে আমাক শক্তিশালী কৰে 5 বছৰৰ কাৰণে দেশক দখা দিয়ে দেশক দিশা দিয়ে কোনে আমাক নেতৃত্ব দিব 2014 চনত যদি নৰেন্দ্ৰ মোদীক আপোনালোকে ভোট নিদিলেহেঁতেন এনডিএপি লৰাবিলাক আজিও মাকৰ ঘৰলৈ ঘূৰি নাহিলহেঁতেন আজি বিজেপি চৰকাৰ যদি 3 বছৰ আগতে আপোনালোকে নবনালেহেঁতেন অসমৰ পৰা বন্দুক আৰু বমৰ শব্দবিলাক নোহোৱা হৈ নগলহেঁতেন আজি অসমত মানুহে অৰুণোদয় বসুন্ধৰা চৰকাৰী চাকৰিৰ কথা আলোচনা নকৰিলেহেঁতেন আজি মানুহে অসমমালা ৰাস্তাৰ কথা আলোচনা নকৰিলেহেঁতেন আজি মানুহে জীৱনক লৈ প্ৰশ্ন আৰু উত্তৰ বিচাৰি ঘূৰি থাকিলেহেঁতেন আজি মেডিকেল কলেজ হৈছে ইউনিভাৰ্চিটি হৈছে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হৈছে অসমত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে শান্তিৰ আধাৰত শান্তি হৈছে কাৰণে
এতিয়া কোনেও ভয় খাব নালাগে শান্তি হোৱা কাৰণে কিজানি ময়ে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যোনে 2021 চনত আৰু আজি কোকৰাঝাৰৰ ৰাজপথত সমদল কৰিবলৈ সাহস কৰিছো মোৰ আগত তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ ৰাজপথত খোজ কাঢ়িবৰ বাবে কোনেও সাহস কৰা নাছিল এয়া অসমৰ জিয়া ইতিহাস প্ৰফুল্ল মহন্ত 10 বছৰ মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ হোটেল এখনত বহি চাহ খাবৰো কেতিয়াও সাহস কৰিব পৰা নাছিল তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ কোনোবা এটা মানুহৰ ঘৰত বহি একাপ চাহ খোৱাৰো সাহস নাছিলে পুলিচ আহিব লাগিব মিলিটাৰী আহিব লাগিব তেতিয়া মই আহিব পাৰিম আৰু আজি সেইখন অসমৰে মুখ্যমন্ত্ৰী কোকৰাঝাৰৰ ৰাজপথত ৰাতি 8:30 বজাত ওচৰত পুলিচ নাই মই থিয় হৈ আছো হয়নে নহয় এতিয়া মোৰ আৰু মানুহৰ মাজত কিমান ডিষ্টেন্স আছে একোটো নাই পুলিচ আছে ওচৰত এতিয়া যদি মোক আপুনি কিবা এটা কৰিও দিয়ে মোক বাঁচাওতাই কোনো নাই কোনোবা আছে নেকি এতিয়া কি আছে যে আজি কোকৰাঝাৰত শান্তিৰ কপৌজুৰি আজি উৰি আছে ইয়াত এতিয়া বন্দুক আৰু গুলিৰ শব্দ নাই এতিয়া আমি ভৱিষ্যতলৈ চাম আমি নতুন বড়োলেণ্ড নিৰ্মাণ কৰিম হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি যিয়ে ধৰ্মক বিশ্বাস নকৰো কিয় আমি আশীৰ্বাদ দিম তেওঁ যাতে ভাৰতখনত এনেকে আগুৱাই লৈ গৈ থাকে হয়নে নহয় কোনোবাই ক'ব বিজেপি উঠিলে আমিতো দিলোহেঁতেন ট্ৰেক্টৰক নিদিওঁ বড়োলেণ্ডত ট্ৰেক্টৰ আৰু পদুমৰ ৰাজনীতি নহয় বড়োলেণ্ডত হৃদয়ৰ লগত হৃদয়ক জড়িত কৰা ৰাজনীতি হয় ট্ৰেক্টৰ আৰু পদুম যেতিয়ালৈকে বড়োলেণ্ডত একেলগে থাকিব তেতিয়ালৈকে বড়োলেণ্ডত শান্তি থাকিব আজি যিসকলে বড়োলেণ্ডত শান্তি নিবিচাৰে তেওঁলোকে ট্ৰেক্টৰ আৰু পদুমত বেলেগ বেলেগ কৰিব খোজে যেতিয়ালৈকে একেলগে থাকিব বড়োলেণ্ডত আৰু বন্দুকৰ ৰাজনীতি নহব বড়োলেণ্ডত মানুহৰ ৰাজনীতি হ'ব আজি যিসকলে সেই পুৰণা দিন ঘূৰাই আনিব খোজে তেওঁলোকে উপদেশ দিয়ে যে পদুম হলে ভোট দিলোহেঁতেন ট্ৰেক্টৰ কাৰণে অলপ আমাৰ দিগদাৰ লাগে কিয় দিগদাৰ লাগে ট্ৰেক্টৰৰো প্ৰধানমন্ত্ৰী মোদী পদুমৰো প্ৰধানমন্ত্ৰী মোদী দুইজনৰে প্ৰধানমন্ত্ৰী মোদী আপোনালোকে সদায় বিচাৰিব মোতকৈও বড়োলেণ্ডবাসীয়ে সদায় বিচাৰিব যাতে ট্ৰেক্টৰ আৰু পদুম সদায় একেলগে থাকে যাতে বড়োলেণ্ডত চিৰ শান্তি সদায় থাকিব পাৰে আমি সকলোৱে যাতে জীৱন আৰু জীৱিকা আমি সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰো এই শান্তিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰমোদ বড়োৰ অৰিহণা অবিহনে নিখিল বড়ো ছাত্ৰ সন্থাৰ অৰিহণা অবিহনে আজি হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা বন্দুক থৈ মাকৰ বুকুলৈ উভতি নাহিলেহেঁতেন বড়োলেণ্ডত যদি আজি শান্তি আহিছে প্ৰমোদ বড়োৰ কাৰণে আহিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰণে আহিছে আমি মনত ৰাখিব লাগিব পুৰণা কথা আমি মনত ৰাখি নতুন ভৱিষ্যত নিৰ্মাণৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাব লাগিব ভাৰত মাতা কে